হৰ হৰ মহাদেৱ। এখন ধৰ্মশালাতে আমি অলপমান ৰখিলোঁ। এতিয়া যাই আছোঁ। আপোনালোকক স্বাগতম জনাইছোঁ ধ্ৰুৱজ্যোতি ব্লগলৈ। তো আজি এপিছড চাই আছে 5 নম্বৰ। তো ব্লগ আজি যিহেতু আৰম্ভ কৰিলোঁ। তো হৰ হৰ মহাদেৱ। কি টাইম হৈছে 5টা। তো 5টাত আমি কাৱাৰ লৈ খোজকাঢ়া আৰম্ভ কৰি দিছোঁ। তো এইফালে বোম আছে। তো হৰ হৰ মহাদেৱ। আৰু অলপ অলপ বৰষুণ দি আছে। তো বৰষুণৰ কাৰণে বালাগিলান অলপমান তল হৈছে। তো দুখন ভৰিত জ্বলা ফুটছে। আমি চুলতানগঞ্জত পানী উঠাইছিলোঁ। তো এতিয়া যাই আছোঁ দেৱঘৰ। তো দেৱঘৰলৈকে টোটেল 110 কিলোমিটাৰ। তো আমি এতিয়ালৈকে 60 কিলোমিটাৰ আহিলোঁ। আৰু এইফালে আছে। তো যাই আছোঁ হৰ হৰ মহাদেৱ। তো আজি আমাৰ 3 নম্বৰ দিন। তো আজি হ'ল শনিবাৰ। তো আমি ৰবিবাৰে সন্ধিয়ালৈকে যাই পাব লাগে। তো হৰ হৰ মহাদেৱ। তো মহাদেৱৰ কৃপাত যাই আছোঁ। বল বম। এইফালে চাওক চতে বম বল। হৰ হৰ মহাদেৱ। তো আমি এতিয়া পাহাৰৰ মাজে মাজে খোজকাঢ়ি আছোঁ। তো এইফালে পাহাৰ চাওক। তো এইফালে পাহাৰৰ মাজে মাজে হৰ হৰ মহাদেৱ। তো দুফালে দোকান দেখা পাব আপোনালোকে ৰাস্তাত। দুফালে মানে ৰাস্তাত ঘনে ঘনে দোকান থাকিবই। তো আপোনালোকৰ যদি আপোনালোকে কেতিয়াবা যদি বাবাধাম আহে তো একো টেনশ্যন কৰিব নালাগে। তো এইফালে দোকানত ভাগৰ লাগিলে থাকি যাব পাৰে। তো আমি এই দোকানতে জিৰাও। তো হৰ হৰ মহাদেৱ। তো এতিয়া যাই আছোঁ বল বাম। বুলি যোৱা ৰাস্তা আৰু গাড়ী দি যোৱা ৰাস্তা এটাই হৈ যায়। তো এইফালে হাৱে আৰু এইফালে বুলি যোৱা কাবাৰীয়াৰ কাৰণে। তো এতিয়া বাজিছে 5:50। তো আমি ধৰ্মশালাৰ পৰা ওলাইছিলোঁ 5টা বজাত। তো প্ৰায়খিনি আহিলোঁৱে। তো ক'তো ৰখা নাই। তো বুলি যাই আছোঁ। চব কাবাৰীয়া বুম। হৰ হৰ মহাদেৱ। মহাদেৱ। তো এতিয়া বাজিছে 5:02। তো এইখন ধৰ্মশালাত অলপমান ৰখি দিওঁ। মানে সেই ধৰ্মশালাখনৰ পৰা অহাৰ পিছত ৰখাই নাছিলোঁ। তো ইয়াত কাবাৰ ৰাখি দিছোঁ। ইয়াত কাবাৰ ৰাখি অলপ মানে ৰেষ্ট। তো আমাৰ মিণ্টু বম আহি গৈছে। চব বম এইফালে বম যাই আছে বাবাধামৰলৈকে। তো বাবাধাম পেদল যাত্ৰা। হৰ হৰ মহাদেৱ। ধৰ্মশালা। তো আজি আমাৰ ডিচিশ্যনটো হ'ল ইয়াত আজি ৰখি দিম। আমাৰ ডিচিশ্যন আজি ইয়াত ৰখাৰ। এৰে পৰা আমি ৰাতি 2টামান বজাত মানে বুলা ষ্টাৰ্ট দিম। তো আজি ইয়াত অলপমান ৰেষ্ট লৈ লওঁ। আমি ওপৰত দেখি যাই আছোঁ কাবাৰলৈ। তো ওপৰত কাবাৰ ৰাখিম। বল বাম। তো এইফালে আমাৰ কাৱাৰ ৰাখি দিলোঁ আৰু চব মানে ইয়াত শুই যাম। তো এনেকৈ তো আজি ইয়াতে থাকিম। তো আজি ৰাতি 2টামান বজাত মানে ইয়াৰ পৰা বুলা ষ্টাৰ্ট কৰিম। বাবাধাম আছে ইয়াৰ পৰা 38 কিলোমিটাৰ। তো হৰ হৰ মহাদেৱ। তো কালি আমি বাবাধাম পাই যাম। তো ভিডিঅ'টো যোনে যোনে নতুনকৈ চাই আছে ছাবস্ক্ৰাইবটো কৰি যাব গাইজ। তো হৰ হৰ মহাদেৱ। চাওক এই চব এইটো কাৱাৰ আমাৰ ৰাখি দিছোঁ ইয়াত। তো ইয়াত গোটেইকেইটাই শুৱাৰ কাৰণে ৰেডি কৰি আছে। হৰ হৰ মহাদেৱ। তো আমাৰ এইখন ধৰ্মশালাখন। তো ধৰ্মশালাৰ ওচৰত হোটেল। তো এই কাবাৰীয়া যাই আছে। তো আজি ইয়াতে আমি ৰখি দিছোঁ। তো চাওক এইখন হোটেল। এইফালে কাৱাৰ ৰাখি দিছে বেলেগ। হৰ হৰ মহাদেৱ। তো ইয়াত চাওক ধৰ্মশালাৰ আৰতি চলি আছে। তো আৰতি চলি আছে। এইফালে চব শুই গৈছে। তো আমাৰ মানে আমি য'ত থাকিম ওপৰত বিল্ডিঙৰ ওপৰত 4তলা। হৰ হৰ মহাদেৱ। যাই আছোঁ ওপৰলৈকে। তো
আমি যাই আছোঁ ভাত খাব। তো গোটেইকেইটাই আমাৰ মৃদুলৰ অৱস্থা বেয়া চেৰিটো মানে চবৰে ভৰিত জ্বলা ফুটছে না, জ্বলা অলপ ডাঙৰ হৈ গৈছে সেইকাৰণে। তো গা চা ধুই ল'লোঁ, এতিয়া যাই আছোঁ ভাত। তো ভাত খাই সোনকালে শুম আৰু সোনকালে উঠি বুলিব লাগিব। হৰ মহাদেৱ। কেইটা বজাত? তো 2টা বজাত আমি উঠিম। তো 2টা বজাৰ পৰা আমাৰ খাৱাৰ গোলা ষ্টাৰ্ট হ'ব। তো কালি আমি দেৱঘৰ যাই পাব লাগিব। তো হৰ মহাদেৱ। হৰ মহাদেৱ। তো ধৰমশালাৰ ভিতৰতে মানে খানা পায়। তো ইয়াতে মানে খুৱাই মানে কাৱৰীয়াসকলক। তো এইফালে হাত ধোৱা, তো এইফালে খানা বনাই আছে। তো হৰ মহাদেৱ। তো ইয়াত ভাতটো খাই লওক। হৰ মহাদেৱ। এইফালে চব ভাত খাই আছে চব। ধৰমশালাৰ পৰাই ফ্ৰীতে ভাত খুৱায় এনেকৈ। তো মানুহ ভিৰ হৈ যায় এনেকৈ। আমাৰ এইকেইটা বহি আছে ইয়াতে। তো এই চাওক আমি ৰখি আছোঁ। তো আমি এইকেইটা ইফালে এইকেইটা তো ভাত খাব বহি গ'লোঁ। তো এই চাওক দীঘল প্লেট সকলোকে দি গৈছে ৰুটি আৰু চয়াবিনৰ আঞ্জা, এই চালাড আৰু আচাৰ। পিছে 9টা। তো আমি ভাত পানী খাই মানে আজৰি হ'লোঁ। তো এতিয়া শুম। তো সোনকালে উঠিব লাগিব, 2টা বজাতে উঠিব লাগিব। 2টাৰ পৰা গোলা ষ্টাৰ্ট কৰিম বুলি কৈছে। তো এতিয়া শুম। তো আপোনালোকক ৰাতিপুৱা লগ পাই আছোঁ। হৰ মহাদেৱ। তো এতিয়া বাজিছে 4:30। তো আমি গা চা ধুই ল'লোঁ। তো এইফালে আমাৰ আৰতি চলি আছে। তো আৰতি শেষ হোৱাৰ পিছত আমি ইয়াৰ পৰা খোজকাঢ়া আৰম্ভ কৰি দিম। আমি সেইখন ধৰ্মশালাৰ পৰা ওলাই আহিলোঁ। তো এতিয়া বাজিছে ৰাতিপুৱাৰ 4:40। তো হৰ মহাদেৱ। তো আমি কাৱাৰ যাত্ৰা আৰম্ভ কৰি দিলোঁ। তো ইয়াত সকলো মানুহ যাই আছে। তো হৰ মহাদেৱ। যদিও ভৰিত জ্বলা ফুটছে, তো অনুভৱ হোৱা নাই। তো বাবাৰ ঘৰত যাই আছোঁ, দেৱঘৰ। তো বাবা ধাম। তো হৰ মহাদেৱ। হৰ মহাদেৱ। তো হৈ গ'ল পোহৰ। তো কাৱাৰ যাত্ৰা চব চলি আছে। তো আজি আমাৰ 4 নম্বৰটো দিন পেদযাত্ৰাৰ। তো আজি 4 দিন হ'ব। তো আজি বাবাধামৰ ওচৰত যাই পাম। তো দেৱঘৰ। তো হৰ মহাদেৱ। হৰ মহাদেৱ। আমি প্ৰায় 5 কিলোমিটাৰমান আগুৱালোঁ। তো এয়া কাৱৰীয়া বুলি আছে। হৰ মহাদেৱ। কাৱাৰ অলপ টাইম জিৰাই। তো এতিয়া ইয়াৰ পৰা ওলাব ধৰছোঁ। তো এতিয়া বাজিছে 6:50। তো আৰু ইয়াৰ পৰা দেৱঘৰ আছে 30 কিলোমিটাৰ। তো আজি আমি এই 30 কিলোমিটাৰ ধৰ কিমান যাওঁ, তো ভিডিঅ'ত সকলো দেখা পাব। তো ইহঁতে আহি আছে, এই বমজি। তো ৰ'দটো দিব ধৰিছে। তো হৰ মহাদেৱ। হৰ মহাদেৱ। হৰ মহাদেৱ। হৰ মহাদেৱ। তো এতিয়া বাজিল 7:30। তো ৰ'দো আৰম্ভ হৈ গৈছে দিয়া। তো দেৱঘৰ আছে আৰু ইয়াৰ পৰা 27 কিলোমিটাৰ। হৰ মহাদেৱ। তো ৰ'দটো চাওকচোন কি একদম 28 ডিগ্ৰী চেলচিয়াছ। তো আমি পাই গ'লোঁ নদীটো। তো সেইটো নদীটো ক্ৰছ কৰিম। প্ৰায় আজি আমি 34 কিলোমিটাৰমান আহিলোঁ। তো আৰু বাবাধামত যাব আছে। আৰু ইয়াৰ পৰা তো নদীত এইখিনিয়ে পানী থাকে। তো কেতিয়াও মানে পানীটো ভৰ্তি হৈ নাযায়। তো এইটোৱে চাওক নদীটো। হৰ মহাদেৱ। হৰ মহাদেৱ। হৰ মহাদেৱ। হৰ মহাদেৱ। তো ৰ'দ পূৰা কাটি দিছে। 38 ডিগ্ৰী চেলচিয়াছ। তো এতিয়া বহি আছোঁ। নদীটো ক্ৰছ কৰিলোঁ। তো নদী ক্ৰছ কৰাৰ পিছত ইফালে হোটেল আছে।
তো ইয়াতে কোনোবা এখন হোটেল ঠিক কৰিছে আমাৰ কাৰণে। তো এতিয়া খানা পিনা ইয়াতে হ'ব। তো এতিয়া জিৰাম। তো এতিয়া বাজিল 2টা। এতিয়া অলপ ৰেষ্ট লওঁ। হৰ হৰ মহাদেৱ। এইখনে হোটেল। তো ইয়াত আমি অলপমান ৰেষ্ট লওঁ। অৱস্থা দেখি মানে দেহা দেখি গমেই পাইছে মোক কি এতিয়া অলপমান শুওঁ। চব ঘামি চামি অৱস্থা। মহাদেৱ। তো আমি ইয়াত এইখন হোটেলত খানা খাই ল'লোঁ। তো মোৰ ভৰিত জ্বলা ফুটছে। তো চাওকচোন এইটো এটা আৰু ইফালে এটা। তো পাণ জ্বলা টাইপৰ ফুটিছে। পুৰা বলতে অসুবিধা পাই আছোঁ। হৰ মহাদেৱ। তো আমি ইয়াৰ পৰা যাওঁ। এইটো আপোনালোকে এপিছড 5 দেখি আছে। তো ইয়াৰ পিছত আৰু আহি আছে ভিডিঅ'। তো এইটো ভিডিঅ' মই ইমানতে ৰাখিছোঁ। তো নেক্সট এপিছড সোনকালে আহি আছে। তো যোনে যোনে নতুনকৈ চাই আছে চেনেলটো লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু হৰ হৰ মহাদেৱ বুলি কমেণ্টত লিখি যাব। হৰ হৰ মহাদেৱ। তো আমি যাই আছোঁ বাবাধাম পেডেল যাত্ৰা। তো ইয়াৰ পৰা আছে আৰু